মোৰ চেনেলটোৰ নাম হ'ল অল্টাৰনেটিভ মেডিচিন আৰু এতিয়ালৈকে মই আপোনালোকক কিছুমান হেল্থ টিপছ দি আছিলোঁ বা হোমিওপেথি মেডিচিনৰ কথা কৈ আছিলোঁ কিন্তু অল্টাৰনেটিভ মেডিচিনৰ মানে অল্টাৰনেটিভ মেডিচিন নামটো মই এইকাৰণেই ৰাখিছিলোঁ কাৰণ এলোপেথি বাদ দি বাকী যিমানবোৰ ট্ৰিটমেণ্ট আছে সেইবোৰক আমি একচুৱেলি অল্টাৰনেটিভ থেৰাপি বা অল্টাৰনেটিভ ট্ৰিটমেণ্ট বুলি কওঁ আয়ুৰ্বেদিক ৰিলেটেড মই অলৰেডি কৈছোঁ হোমিওপেথি মেডিচিনৰ কথাও কৈছোঁ তেনেকুৱা আৰু কিছুমান ট্ৰিটমেণ্ট আছে যেনেকুৱা আপোনাৰ একুপ্ৰেছাৰ আছে একুপাঞ্চাৰ আছে ৰেকি থেৰাপি আছে বা ৰেকি হিলিং বুলিও কোৱা হয় ঠিক তেনেকৈ সুযোগ থেৰাপিও আছে হয়তো আমাৰ মাজত ইমান পপুলাৰ হৈ উঠি পৰা নাই কাৰণ বেছিভাগ মানুহে আজিকালি এলোপেথি বেছি ট্ৰিটমেণ্ট ল'ব বিচাৰে কিন্তু এনেকুৱা কিছুমান ট্ৰিটমেণ্ট আছে যিবোৰৰ ট্ৰিটমেণ্ট কোনো ছাইড এফেক্টছ নাথাকে আৰু ফাষ্ট ৰিজাল্টো পোৱা যায় যেনেকুৱা আপোনাৰ হোমিওপেথি বহুতে ভাবে যে শ্ল' কাম দিয়ে নেকি কিন্তু হোমিওপেথি শ্ল' নহয় হোমিওপেথি ফাষ্ট কাম কৰিব পাৰে এইটো মেডিচিন আৰু মানুহৰ লগত কথা আছে তো আজি হোমিওপেথি আৰু আয়ুৰ্বেদিকৰ কথা নাপাতোঁ আজি আমি কথা পাতিম মোৰ কাষত দেখিছে ৰক্তিম ৰাজ মহন্ত মোৰ বন্ধু হয় ৰক্তিম ৰাজ মহন্ত মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ আৰু আজি আমি সুযোগ থেৰাপিৰ কথা পাতিম সুযোগ কি হয় কেনেকৈ আমি নিজকে ট্ৰিটমেণ্ট কৰিব পাৰোঁ চ' ভিডিঅ'টো লাষ্টলৈ চাই থাকিব আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ ষ্টাৰ্ট প্ৰথমতে ৰক্তিম এটা কুৱেশ্যন আছে যে সুযোগ থেৰাপি একচুৱেলি হয় কি হয় ইণ্টাজুৰ সুযোগ এটা থেৰাপি হয় এইটো কোৰিয়াৰ পৰা আহিছে কোৰিয়াত ডেভেলপ কৰিছিলে প্ৰফেচাৰ পাৰ্ক বুলি এগৰাকী ব্যক্তিয়ে আৰু সুযোগৰ অৰ্থটো হৈছে কোৰিয়ান ভাষাত সু মানে হৈছে আমাৰ হাতখন আৰু যোগ মানে হৈছে ভৰি চ' এই থেৰাপিটোত আমি হাত আৰু ভৰিত ট্ৰিটমেণ্ট দি পেলাই আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰবিলাক ভাল কৰিব পাৰোঁ সেইকাৰণে সুযোগ থেৰাপি বুলি কোৱা হৈছে আৰু ইয়াতে আমি সেয়াই কৰোঁ হাতত কিছুমান পইণ্টছ থাকে সেইবিলাক পইণ্ট কাৰেছপণ্ড কৰে আমাৰ ফৰ এক্সাম্পল মই কৈছোঁ মোৰ এই ডিঙিত কিবা এটা প্ৰব্লেম হৈছে যদি কফ হৈছে তেতিয়াহ'লে মোৰ হাতৰ এই অংশটো ডিঙি ৰিপ্ৰেজেণ্ট কৰে ইয়াতে এনেকৈ মালিচ কৰিলে মোৰ ডিঙিৰ প্ৰব্লেমটো ভাল হৈ যায় চ' এই ফৰ্মুলাটো ইউজ কৰিয়েই আমি ট্ৰিটমেণ্ট কৰোঁ আৰু বিভিন্ন ধৰণৰ এনেকুৱা ইলাবৰেটলি মই জনাম বাৰু পাছত আমি ট্ৰিটমেণ্ট কৰি পেলাই তেনেকৈ বেমাৰ আজাৰবোৰ দূৰ কৰোঁ আচ্ছা ঠিক আছে পইণ্টছবোৰ বাৰু আমি জানিম কিন্তু নেক্সট কুৱেশ্যনটো হ'ল কি সুযোগ ষ্টাৰ্ট কেতিয়া হৈছিলে সুযোগ ষ্টাৰ্ট হৈছিলে আজি কিছু বছৰ আগত তেখেতে প্ৰথমতে ৰিচাৰ্চ কৰিছিলে কোৰিয়াত আৰু একচুৱেলি সুযোগটো এতিয়াও ডেভেলপ হৈ আছে আমি তেখেতে কি কৰিছিলে প্ৰথমতে ভাবিছিলে যে মানুহৰ হাতখনত নিশ্চয় কিবা নহয় কিবা এটা পাৱাৰ আছে কিবা এটা এনাৰ্জি আছে আৰু সেই এনাৰ্জিটো তেখেতে উলিয়াবৰ কাৰণে হাতখন চাই লাষ্টত এই প্ৰিন্সিপালটোলৈ আহিলে যে হাতখনত যেনেকৈ আমাৰ মেইন পামটো বাদ দি পেলাই 4টা এনেধৰণে আঙুলি ওলাই গৈছে বাহিৰত ঠিক তেনেকৈ আমাৰ যদি গোটেই বডিটো চাওঁ তেতিয়াহ'লে আমি গম পাম যে এই মূৰটো মেইন বডিৰ পৰা এই মূৰটো ওলাই গৈছে হাত দুখন ওলাই গৈছে ভৰি দুখন ওলাই গৈছে 5টা গতিকে এই 5টা এক্সটেনশ্যনে আমাৰ এই হাত দুখন ভৰি আৰু মূৰটো বুজায় গতিকে তেখেতে তেনেকৈ কৰি ৰিচাৰ্চ কৰি এতিয়াও ৰিচাৰ্চ এইবিলাকত হৈ আছে গতিকে একজেক্টলি আমি ক'ব নোৱাৰোঁ যে সুযোগ এই ডেটটো তেনেকৈ ওলাইছিল বা এনেকৈ হেৰি হৈছিলে হয় ছেফ নে টোটেল সুযোগৰ মানে যেনেকুৱা এলোপেথিত জানো যে আমি বহুত ছাইড এফেক্টছ থাকে আয়ুৰ্বেদিক হোমিওপেথিত তেনেকুৱা ছাইড এফেক্টছ নাথাকে এতিয়া সুযোগৰ এটা অল্টাৰনেটিভ ট্ৰিটমেণ্ট হয় তো চিয়'ৰ নে আপুনি যে সুযোগত কোনো ছাইড এফেক্টছ নাই দেখা গৈছে যে আগৰে পৰাই অতীতৰ পৰা বহু বছৰ আগৰ পৰাই আমাৰ ভাৰতীয় সভ্যতাত আমি দেখোঁ যে তেলেৰে সৰু ল'ৰা ছোৱালীকো বা ডাঙৰকো তেলেৰে মালিচ কৰে
গাঁৱত সেইটো এতিয়াও আছে এতিয়াও আছে। কিন্তু আজিকালি যিহেতু কমি গৈছে আমাৰ হেৰিত কিন্তু এতিয়াও আছে আৰু আমাকো সৰুতে মায়ে দেউতাই এনেকৈ মালিচ কৰিছিলে মিঠাতেল দি পেলাই মালিচ কৰিছিলে ঠিক তেনেকৈ এইটো মালিচ কৰাই এটা পদ্ধতি কিন্তু অলপ টেকনিকটো বেলেগ এই মালিচটো অকল আমাৰ হাতত হয় হাতৰ তলুৱাত হয় আৰু এই পিছফালে হয় আৰু ইয়াতে আমি মালিচ কৰি পেলাই সামগ্ৰীখিনি বেমাৰ দূৰ কৰিব পাৰোঁ গতিকে মালিচ কৰাটো আমি দেখি আহিছোঁ আজি কিমান বছৰৰ পৰা যে মালিচ কৰোঁতে একো ক'তো অসুবিধা নহয় কেতিয়াও নহয় ঠিক তেনেকৈ হাতৰ তলুৱাত বা ইয়াতো যদি আমি মালিচ কৰোঁ তেন্তে নিশ্চয়কৈ কোনো ধৰণৰ অসুবিধা নহয় আৰু মোৰ যিমান এক্সপিৰিয়েঞ্চ বা বেলেগৰ যিমান এক্সপিৰিয়েঞ্চ শুনিছোঁ দেখিছোঁ কাৰো ক'তো অসুবিধা একো হোৱা নাই গতিকে ছাইড ইফেক্টছ নাই বুলি ক'ব পাৰি খুবেই সুন্দৰ কথা ইয়াৰে কিবা কোৰ্চ আছেনে মানে ধৰক অসমতে হওক বা বাহিৰা বেলেগ ষ্টেটতে হওক এনেকুৱা কিবা কোৰ্চ আছেনে যাতে ভিউৱাৰ্ছে যদি বিচাৰে যে মই এটা কোৰ্চ কৰিলোঁ নিজৰ ট্ৰিটমেণ্টৰ কাৰণে এটলিষ্ট তো তেনেকুৱা কিবা কোৰ্চ আছে নেকি এতিয়ালৈ একচুৱেলি অসমত তেনেকৈ ডেভেলপ হোৱা নাই কোৰ্চ এতিয়ালৈ যদিও ইয়াতে সুযোগৰ একুপ্ৰেছাৰ একুপাংচাৰৰ ট্ৰিটমেণ্ট কৰে বহুতেও কিন্তু তেনেকৈ ছিষ্টেমেটিকেলি কোনো কোৰ্চ ডেভেলপ হোৱা নাই কিন্তু ভাৰতৰ অন্যান্য আপোনালোকে নেটত চাৰ্চ কৰিলেও পাব বহুত জেগাত মুম্বাইত আছে দিল্লীত আছে ৰাজস্থানত আছে কলকাতাতো আছে বা লিংকতো আমি দি দিব পাৰোঁ হয় আপোনালোকে চাই ল'ব পাৰে বহুত তেনেকুৱা আছে বা কোনোবাই যদি ইচ্ছা কৰে মোৰ ওচৰলৈ আহিব পাৰে বা ফোন কৰি পেলাই সুধিব পাৰে তেনেকৈও আপোনালোকে শিকিব পাৰে এই ভিডিঅ'টোৰ তলত ৰক্তিমৰ কণ্টেক্ট নাম্বাৰটো আছে আপোনালোকে কণ্টেক্ট যদি কৰিব বিচাৰে কণ্টেক্ট কৰিব পাৰে মই ভাবোঁ বেটাৰ যে আপোনালোকে হোৱাটছএপত এটা মেছেজ কৰি ল'ব পাৰে কাৰণ তেওঁৰ শ্বিডিউল বহুত বিজি থাকে তো তাৰে মাজতে আপোনালোকক কল বেক কৰি ল'ব আপোনালোকে হোৱাটছএপত মেছেজ কৰি ল'ব ডাইৰেক্ট কল কৰাতকৈ চ' নেক্সট কুৱেশ্যনটো হ'ল কি যদি মই ধৰক শিকি ল'লোঁ মই পঢ়িলোঁ তো মই কৰিব পাৰিমনে সুযোগটো বা মই অলপ ভিডিঅ' চালোঁ বা আপোনাৰ পৰা যদি অলপ শিকি লৈ পিনে ময়ো নিজকে ট্ৰিটমেণ্ট কৰিব পাৰিম নেকি সুযোগ থেৰাপিটো একেবাৰে সহজ আমাৰ যদি আমাৰ দেহটোৰ যদি বেছিক নলেজটো থাকে আৰু সকলোৰে থাকেই বেছিক নলেজটো যেনেকৈ ব্ৰেইনটো ক'ত থাকে আমাৰ হাৰ্ট ক'ত আছে লাংছ ক'ত আছে ষ্টামাক ক'ত আছে ইণ্টেষ্টাইন ক'ত আছে এইখিনি বস্তু জাষ্ট জনাৰ লগে লগে চবেই এই ট্ৰিটমেণ্টটো কৰিব পাৰিব একেবাৰে সহজ আৰু মইতো কওঁ এই মিনিমাম যিখিনি জ্ঞান আমাৰ বডিটোৰ বিষয়ে সেইখিনি যদি থাকে তাৰপিছত বেছিকটো এসপ্তাহৰ ভিতৰত এজনে শিকি ল'ব পাৰে আৰু এটলিষ্ট নিজৰ ডেইলি লাইফত সৰু সুৰা যিখিনি প্ৰব্লেম আহে সেইখিনিতো আৰামছে দূৰ কৰি থ'ব পাৰে চ' হেল্থ ইজ ৱেল্থ আমি সকলোৱে জানো যদি হেল্থৰ ইনফৰ্মেশ্যন আমি ৰাখোঁ নিজৰ বডিটোৰ কথা আমি জানো যে বাহিৰততো আমি জানো যে বাহিৰত ক'ত কি আছে কিন্তু ভিতৰৰ পিনে হাৰ্ট ক'ত আছে কিডনী ক'ত আছে লাংছ ক'ত আছে সেইখিনি কথা যদি আমি জানো তেতিয়াহ'লে আমি সুযোগ থেৰাপি কৰিব পাৰোঁ আৰু সুযোগৰ কাৰণে নহয় অকল বাকী বেলেগ বেমাৰতো বা যদি আমি ভিতৰত ক'ত আছে অৰ্গেনছবোৰৰ কথা আমি জানো তেতিয়া আমি ডক্তৰ এজনক ভালকৈ ক'ব পাৰোঁ যে মোৰ এনেকুৱা এইটো জেগাত অলপ পেইন বেছি হৈ আছে বা এনেকুৱা হৈছে মোৰ এইটো প্ৰব্লেম হ'ব পাৰে নেকি তেনেকুৱা ধৰক মই ভাবোঁ যে মানে অলপ নলেজটো থাকিব লাগে নেক্সট কুৱেশ্যন হ'ল কি মোৰ যিকোনো বেমাৰে ট্ৰিট কৰিব পাৰিনে হয় অলমষ্ট চব বেমাৰে ট্ৰিট কৰিব পাৰে কিন্তু কিছুমান ধৰণৰ বেমাৰ য'ত ইমিডিয়েট মেডিকেল এটেনশ্যনৰ দৰকাৰ হয় যেনে এতিয়া কাৰোবাৰ যদি কেঞ্চাৰৰ নিচিনা প্ৰব্লেম বা তেনেকুৱা ধৰণৰ অলপ এডভান্স ষ্টেজত যদি গুচি যায় তেন্তে ইমিডিয়েট মেডিকেল এটেনশ্যনৰ দৰকাৰ হৈ যায় অন্যথা বেমাৰ সকলোখিনিয়ে সুযোগ থেৰাপিৰ পৰা ঠিক কৰিব পাৰে যেনেকুৱা এতিয়া ধৰা মডাৰ্ণ ডিজিজ বুলি ক'লে ডায়েবেটিছ আহি পৰে অবেচিটি আহি পৰে বা থাইৰয়ডৰ প্ৰব্লেম ব্লাড প্ৰেছাৰৰ প্ৰব্লেম আৰ্থৰাইটিছ ভৰিৰ যেনেকুৱা পেইন আছে ত' তেনেকুৱা ধৰণৰ যিমানবোৰ মডাৰ্ণ ডিজিজ আছে সেইবোৰ ডিজিজ আমি সুযোগেৰে কিয়ৰ কৰিব পাৰিম নেকি হয় নিশ্চয় ডায়েবেটিছ হওক আৰ্থৰাইটিছ হওক স্পেচিয়েলি মইতো কওঁ যে বডি পেইন বিশেষকৈ জইণ্ট পেইন ফাৰ্ষ্ট ছিটিঙত যদি কোনোবা আহে মোৰ লগত বহে মই ফাৰ্ষ্ট ছিটিঙত 50% বিষটো কমাই দিব পাৰোঁ 50% মানে ছাপ'জ মোৰ যদি ভৰিৰ বিষ হৈ আছে মই যদি কওঁ যে মোৰ ভৰিৰ বিষটো ঠিক কৰিব লাগে তো এতিয়াই ঠিক হৈ যাবনে নিশ্চয় নে এনেকুৱা যে 1 ঘণ্টা 2 ঘণ্টাৰ পিছতহে মই গম পাম এতিয়া যদি বিষটো আছে কাৰোবাৰ আৰু যদি ট্ৰিটমেণ্ট এতিয়া কৰা হয় তেনেহ'লে উইদিন বিষটোৰ ওপৰত ডিপেণ্ড কৰিব কিমান পুৰণা কি কথা কিমান আছে কিমান নাই তেনেহ'লে 10-15 মিনিটৰ ভিতৰত ট্ৰিটমেণ্ট দিয়াৰ পিছতে
বহুতখিনি 50% গম পোৱা যাব যে মোৰ বিষটো কমি গ'ল গতিকে লগে লগে ৰিজাল্ট পায় আৰু 100% ভাল পাবৰ কাৰণে দুদিনমান কণ্টিনিউ কৰিব লাগিব কেতিয়াবা কিছুমানৰ ক্ষেত্ৰত এসপ্তাহত হয় কিছুমানৰ ক্ষেত্ৰত এমাহো লাগি যাব পাৰে গতিকে পাৰ্চন টু পাৰ্চন ডিফাৰ কৰে বেমাৰ টু বেমাৰ ডিফাৰ কৰে আৰু তুমি যদি ক'লা বোলে ডায়েবেটিছৰ প্ৰব্লেম যদি অলপ বেছি হয় বোলে ইনচুলিন পুছ কৰিব লাগে ডেইলি তেনেহ'লে অলপ সময় ল'ব পাৰে কিন্তু এমাহ দুমাহৰ ভিতৰত বহুত বেছি সময় নহয় এমাহ দুমাহৰ ভিতৰত তেখেত 100% ঠিক হৈ যাব পাৰে খুবেই ধুনীয়া চ' আপোনালোকৰ মাজত কোনোবা যদি আছে যাৰ জইণ্ট পেইন বহুত বেছি হৈছে মুভ কৰিব নোৱাৰে মই এনেকুৱা পেচেণ্ট পাওঁ যোনে বহি যদি মাটিত বহিব নোৱাৰে বা মাটিত যদি বহি উঠিব নোৱাৰে তেনেকুৱা ধৰণৰ যদি কোনোবা পেচেণ্ট আছে এওঁৰ লগত কণ্টেক্ট কৰক আপুনি ইমিডিয়েট ৰিজাল্ট পাব তাৰপিছত কণ্টিনিউ কৰা নকৰা টোটেলি আপোনালোকৰ ওপৰত কথা আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব আকৌ এবাৰ কৈছোঁ ফোন নাম্বাৰটো তলতে দিয়া আছে এখেতৰ চেনেল এটাও আছে সুযোগৰ চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে আপুনি কণ্টেক্ট কৰিব পাৰে তেখেতক ভিডিঅ'বোৰ চাব পাৰে নেক্সট আহোঁ পইণ্টলৈ আহোঁ এতিয়া আমি পইণ্টৰ কথা পাতোঁ যে ক'ত পইণ্ট আছে কেনেকুৱা পইণ্ট আছে মানে সুযোগৰ কাৰণে হয় আমাৰ যেনেকৈ আমাৰ দেহটোত আগফাল আৰু পিছফাল আছে ঠিক তেনেকৈ হাতৰ হাততো এনেকৈ আগফাল এইটো আৰু এইটো পিছফাল গতিকে আমাৰ বডিৰ যিটো আগফালে যিমান প্ৰব্লেম হয় সেইবিলাক ট্ৰিটমেণ্ট আমি দিব লাগে এই এৰিয়াটোত আৰু যদি পিছফালে কিবা প্ৰব্লেম ফৰ এক্সাম্পল পিঠিৰ পেইন হৈছে কঁকালৰ বিষ হৈছে তেতিয়াহ'লে আমি এই এৰিয়াটো ৰেফাৰ কৰি পেলাই ইয়াতে আমি ট্ৰিটমেণ্ট দিব লাগে ট্ৰিটমেণ্ট মানে কি মাছাজ কৰোঁ চিট থেৰাপি আৰু বেলেগ এইবিলাক পিছত ক'ম বাৰু আৰু পইণ্টছবোৰ ক'বলৈ গ'লে মই আপোনালোকক আগতেও ক'লোঁ যে মেইন বডিটোৰ পৰা আমাৰ যেনেকৈ মূৰটো হাত দুখন ভৰি দুখন 5টা ব্ৰাঞ্চ হৈ গৈছে ঠিক তেনেকৈ হাতৰ পৰাও 5টা ব্ৰাঞ্চ হৈ গৈছে আৰু সেই গতিকে বুঢ়া আঙুলিটো এইটো আমাৰ মূৰ বুজায় ছাইডৰ এই দুটা আঙুলিয়ে আমাৰ দুখন হাত বুজায় আৰু মাজৰ এই দুটা আঙুলিয়ে আমাৰ দুখন ভৰি বুজায় আৰু বাকী মাজৰ এই তলুৱাখনত আমাৰ হাৰ্ট আছে ষ্টামাক আছে লিভাৰ আছে ইণ্টেষ্টাইন আছে আৰু ঢেৰ যিবিলাক অংগ আছে সেইবোৰ আছে ঠিক তেনেকৈ পিছফালে যদি আহোঁ আমাৰ স্পাইন এডাল কিডনী এয়া আৰু পিঠি কমৰ এইবিলাক অংগ এনেকৈ বিভিন্ন ধৰণৰ এৰিয়াত পইণ্টছবোৰ ডিষ্ট্ৰিবিউট হৈ আছে আৰু এইটো খুব সোনকালে আপোনালোকে শিকিব বিচাৰিলে শিকিব পাৰে আৰু জানি পেলাই জাষ্ট মাছাজ কৰিব লাগে ফৰ এক্সাম্পল মোৰ কঁকালৰ বিষ হৈছে কঁকালৰ বিষৰ কাৰণে দেখুৱাইছোঁ এই এৰিয়াটো এইখিনিৰ পৰা এইখিনি জেগা এইখিনিতে যদি বিষ হৈছে আমি এইখিনি জেগা এনেকৈ মালিচ যদি কৰোঁ তেনেহ'লে আমি 5 মিনিটৰ ভিতৰত ৰিজাল্ট পাম এনেকৈ পইণ্টছবোৰ তাৰমানে গোটেই হাতত আগফালে আৰু পিছফালে সিঁচৰিত হৈ আছে আমি জানি লৈ পেলাই তাত আমি প্ৰেছাৰ পইণ্টবিলাকত মাছাজ কৰিলে তেনেকৈয়ে সোনকালে ৰিজাল্ট পোৱা যায় ভাল হৈ যায় যদি পইণ্টটো অলপ ইফাল সিফাল হয় এনেকুৱাটো নহয় যে মোৰ পইণ্ট কঁকালৰ বিষ আছে ইয়াতে মানে প্ৰেছ দিব লাগে কিন্তু মই ইয়াতে দি আছোঁ তেতিয়া কিবা বিষ বাঢ়ি যোৱা বা তেনেকুৱা কিবা চান্স থাকে নেকি নাই তেনেকুৱা ধৰণৰ কোনো ছাইড ইফেক্ট নাই যেনেকৈ মই আগতে ক'লোঁ মালিচ কৰিলেতো একো ধৰণৰ বেমাৰ হ'ব নোৱাৰে ঠিক তেনেকুৱা পইণ্টটো মই দেখুৱাইছোঁ এইখিনিতে কিন্তু যদি মালিচটো এইখিনিতে কৰিছোঁ এইখিনি ধৰক হাতৰ জইণ্টৰ সোঁ হাতৰ জইণ্টৰ পইণ্ট সোঁ হাতত মালিচ হৈ যাব তেনেহ'লে যদিও প্ৰব্লেম কিবা হ'বলগীয়াও আছিল তেনেহ'লে সেইটো হোৱা চান্স একো নহয় আৰু প্ৰব্লেম গতিকে প্ৰব্লেম কোনো ধৰণৰ ছাইড ইফেক্ট নাই ঠিক আছে বঢ়িয়া 2020 আমি সকলোৱে জানো যে কৰোণা ভাইৰাছৰ টাইম আছিলে আৰু কৰোণা ভাইৰাছৰ পৰা বাচিবৰ কাৰণে আমি ইমিউনিটি বঢ়াব লাগে বহুতে ক'লে যে কাঢ়া খাব লাগে বা ইটো সিটো খাব লাগে ইমিউনিটি বঢ়োৱাৰ কাৰণে তো ইয়াতেও তেনেকুৱা আছে নেকি সুযোগ থেৰাপিত যাতে আমি আমাৰ ইমিউনিটিটো বঢ়াব পাৰোঁ সুযোগ থেৰাপিটো আছে ইমিউন ছিষ্টেম ডেভেলপ কৰাৰ কাৰণে ইমিউন ছিষ্টেমৰ কাৰণে আমি মেইনলি কিছুমান অৰ্গেন আৰু মেইনলি মই কওঁ স্পাইনডাল ঠিক ৰাখিব লাগে স্পাইনেল কৰ্ড আৰু স্পাইনেল কৰ্ডৰ কাৰণে যিটো মই ক'লোঁ এনেকৈ স্পাইনডাল এনেকৈ আহিছে কণ্টিনিউ হৈছে এনেকৈ গতিকে এই যিটো লাইন মই দেখুৱাইছোঁ এই গোটেই লাইনটোত এনেকৈ আপোনালোকে যদি মালিচ কৰে এনেকৈ মালিচ কৰিব লাগে মালিচ কৰিলে স্পাইনডাল ঠিক থাকে আৰু স্পাইনডাল ঠিক থাকিলে সেই স্পাইনডাল একচুৱেলি ৰিলেট হৈ থাকে আমাৰ বিভিন্ন ধৰণৰ অৰ্গেনৰ লগত বিভিন্ন ধৰণৰ বডি পাৰ্টছৰ লগত গতিকে সেই বডি পাৰ্টছবোৰো এক্টিভ হৈ থাকিব আৰু ইমিউন ছিষ্টেমটো তেনেকৈ ডেভেলপ হৈ যায় প্লাছ
আমাৰ ব্ৰেইন আঙুলিৰ বুঢ়া আঙুলিৰ এই আগভাগত আমি ব্ৰেইন ৰিপ্ৰেজেণ্ট কৰোঁ আৰু তাতে পিটুইটাৰী গ্লেণ্ড আছে পিটুইটাৰী গ্লেণ্ডে আল্টিমেটলি ক'বলৈ গ'লে যিমান হৰম'নছ আছে সেইবিলাকক কণ্ট্ৰল কৰে একচুৱেলি গ্লেণ্ডবিলাকক কণ্ট্ৰল কৰে গতিকে পিটুইটাৰী গ্লেণ্ডক বা ব্ৰেইনক আমি ষ্টিমুলেট কৰিব লাগে এইডালক স্পাইন বা স্পাইনেল কৰ্ডক আমি ষ্টিমুলেট কৰিব লাগে প্লাছ কৰোণাই যেতিয়া এজন মানুহক এটাক কৰে তেতিয়া মেইনলি দেখা গৈছে যে লাংছত এফেক্ট হয় গতিকে লাংছটো যদি আমি ষ্টিমুলেট কৰোঁ এনাৰ্জাইজ কৰি দিওঁ তেতিয়াও বেছি ভাল হয় লাংছ বুঢ়া আঙুলিৰ তলত এই মঙহখিনিৰ ভিতৰতে লাংছৰ এৰিয়া হয় গতিকে এই জেগাখিনিত এনেকৈ যদি আমি মালিচ কৰোঁ তেতিয়াহ'লে লাংছ আমাৰ ষ্ট্ৰং হৈ থাকে আৰু যদিও এফেক্ট কৰে বা কফ চফো যদি আছে সেইবোৰ লাহে লাহে নোহোৱা হৈ যায় চ' আপোনালোকে হয়তো বহুত শিকিলে সুযোগৰ কথা ময়ো জানা নাছিলোঁ ময়ো শিকিলোঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আপোনালোকে শ্বেয়াৰ কৰোঁ যিমান পাৰে শ্বেয়াৰ কৰক কাৰণ মই ভাবোঁ যে হেল্থ ইজ ৱেল্থ হেল্থটো যদি ভালে থাকে আপুনি এইটো এনেকুৱা নহয় যে ডায়েটটো ঠিক নকৰিব মই আগৰ ভিডিঅ'টো মই কৈছোঁ যে ডায়েটবোৰ ঠিক কৰিবই লাগিব নে কি কয় হয়নে ডায়েট নিশ্চয় ঠিক লাগিব কাৰণ আমি বেয়া বস্তু খাই পেলাই কেতিয়াও ভাল হোৱাটো আশা কৰিবই নোৱাৰোঁ চ' সেয়া ডায়েটটো ঠিকে ৰাখক সুযোগ যদি শিকিব বিচাৰি শিকিবও পাৰে যদি ট্ৰিটমেণ্ট ল'ব বিচাৰিছে ফোন নম্বৰ দি আছে আপুনি কণ্টেক্ট কৰক আৰু যদি মোৰ চেনেল এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আগলৈও মই এনেকুৱা ভিডিঅ' বনাই থাকিম মই এতিয়া ৰক্তিমৰ পৰা কিছুমান অলপ ট্ৰিটমেণ্ট লৈ লওঁ মানে ইমিউনিটি বঢ়াবৰ কাৰণে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ এতিয়া মোৰ হেৰি কৰাই নিশ্চয়